আৰু আজি মানে মই এটা খেল খেলিব আহিছোঁ আৰু খেলটো মানে কি আৰু এই তিনিটা বেলুন মানে আছে আৰু ইয়াতে মানে এটাত খালী আছে আৰু দুটাত মানে বস্তু আছে কি বস্তু আছে বাৰু মই নকওঁ এতিয়া আৰু মানে এইটো মানে মই ভাগ্য পৰীক্ষা কৰিবৰ কাৰণে আজি আহিলোঁ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহি আছে দেই বাবা এটা আহি আছে অ ভাইটি ৰবাচোন ৰবা ক'ৰ পৰা আহিলা তুমি ফুৰিবলৈ গৈছিলা ক'ত গৈছিলা চকলৈ গৈছিলা এতিয়া আমি মানে আজি এটা খেল আৰম্ভ কৰিম এই খেলটো হ'ল মানে তুমি প্ৰথমতে আহিলাতো তোমাকে সেইকাৰণে দিলো এই তিনিটা বেলুন আছে এই তিনিটা বেলুনৰ ভিতৰত মানে এটাত খালী আছে আৰু দুটাত মানে বস্তু আছে কি বস্তু আছে মই নকওঁ বাৰু এতিয়া তাৰমানে তোমাক কোনটো বেলুন তোমাৰ পচন্দ হয় আৰু মানে যদি খালী হয় তেতিয়াহ'লে তুমি আকৌ খেলটো খেলিব নোৱাৰা হে তুমি চোৱা কোনটো লাগিব তোমাক এইটো লাগিব তুমি এইটো নিজে ফুটোৱা তাতে এটা কাগজ আছে এইটো কাগজ পৰি আছে কি আছে চোৱাচোন বহী এটা তোমাৰ ভাগ্য বহুত ভাল তুমি কি পাইছা এটা বহী পাইছা আৰু খেলিবা নেকি খেলিবা আৰু এটা লোৱা এইটো ফুটোৱা তাতে পৰি গ'ল তাত কি আছে চোৱাচোন কি আছে খোলা লাহেকে খোলা একো নাই তোমাৰ মানে ভাগ্যত এইটোত একো নাই বুলি পালানে এইটো লোৱা খেলিবা লোৱা এইটো পৰি গ'ল কি আছে এইটোত কলম এটা তুমি কি পালা এতিয়া কলম এটা আৰু বহী এটা তোমাৰ নামটো কি নমস্কাৰ নাম সুমন ডেকা কোন ক্লাছত তুমি 4ত এতিয়া তুমি এই বহী আৰু কলমটো তোমাক বাৰু এতিয়া দিম তুমি এই পুৰস্কাৰটো পাই কেনেকুৱা লাগিছে ভাল লাগিছে ৰবা মই তোমাক বহী আৰু কলমটো দি আছো তুমি প্ৰথম পুৰস্কাৰ কি পাইছিলা বহী এটা আৰু দ্বিতীয়তে কি পাইছিলা একো নাই আৰু তৃতীয়টো কলম এটা এয়া তুমি বহী এটা লোৱা প্ৰথম পুৰস্কাৰ হয়নে আৰু তুমি দ্বিতীয়তে একো পোৱা নাছিলা তথাপিও তোমাক মই তৃতীয়টো মানে চান্স দিয়াৰ কাৰণে তুমি বহী এটা আৰু কলম এটা পালা আৰু তোমাৰ স্কুলখনৰ নাম কোৱা দাহি মজলীয়া বিদ্যালয় কোন ক্লাছত তুমি 4ত আৰু তোমাৰ এই পুৰস্কাৰটো পাই কেনেকুৱা লাগিলে ভাল লাগিলে আৰু তুমি আমাৰ আমি ভিডিঅ' এটা বনাই আছো দেই সেইটো আমাৰ কেমেৰা আছে তুমি সেই কেমেৰাটোৰ ফালে চাই কোৱা জয় আই অসম বুলি ধন্যবাদ আৰু আপোনালোকক জানো এনেকুৱাকে সহায় কৰিব পাৰো আজি মই আছো এই ৰাস্তাটোত মানে মই এটা খেল খেলিব আহিছো আৰু খেলটো হ'ল মানে কি বেলুনৰ ভিতৰত মানে তিনিটা বস্তুৰ ভিতৰত মানে এটা খালী আছে আৰু মানে দুটাত মানে বস্তু আছে এতিয়া সেই বস্তুকেইটা মানে ভাগ্য পৰীক্ষা কৰিবলৈ আহিছো এতিয়া কোন আহে এই ৰাস্তাটোদি মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে দিবৰ কাৰণেহে এই বস্তুখিনি এতিয়া ঠিক আছে এতিয়া এই ৰাস্তাটোদি কোন আহে বাৰু নাজানো আমি মানে খেলটো খেলিবৰ কাৰণে আমি পুৰা সাজো মানে কোনোবা এটা আহিলেই মানে আমি ভিডিঅ'টো মানে আৰম্ভ কৰিম আৰু সেয়া এটা বাবু এটা আহি আছে ভাইটি আহাচোন বাবু আহা এই কণমানি বাবুজন আহিছে মানে তুমি ক'ত যোৱা মই চিলাই চকত কিয় যোৱা হেৰি কৰিবলৈ কিনিবলৈ আহাচোন তুমি এইফালে আহা আমি মানে এটা খেল খেলিছো ইয়াতে মানে বেলুন মানে তিনিটা আছে নহয় তিনিটাৰ ভিতৰত মানে দুটা বেলুনত মানে কিবা বস্তু আছে আৰু কি বস্তু আছে মই নাজানো কিন্তু মানে এই তিনিটা বেলুন তুমি মানে ফুটাব লাগিব আৰু মানে ফুটাই পেলাই মানে যি আছে তাতে তোমাৰ মানে ভাগ্য পৰীক্ষাটো কৰি চাম তুমি কি পোৱা আৰু তোমাৰ নামটো কোৱাচোন মোৰ নাম শ্ৰী উদীপ্ত ডেকা উদীপ্ত তুমি কোন স্কুলত পঢ়া হয় নেকি ঠিক আছে আৰু তোমাৰ নামটো কলায়ে নহয় আৰু স্কুলখনৰ নাম কলায়ে আৰু তুমি কোন শ্ৰেণীত পঢ়া কোৱা দ্বিতীয় শ্ৰেণীত ঠিক আছে এতিয়া তুমি বেলুন ফুটাবা কোনটো লাগিব তোমাক এইটো লাগিব এইফালে আহা গাড়ী আহি থাকিব এইফালে আহা
তুমি ফুটাব পাৰিবা না নোৱাৰা? পাৰিবা? ফুটোৱা। তুমি যেনেকে ফুটোৱা তুমি ফুটোৱা। ভৰিৰে ফুটাবা? ফুটোৱা ফুটোৱা। চিটিকি গ'ল। ভালদৰে 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 ফুটোৱা। ফুটোৱা। তুমি যেনেকে পাৰা। ফুটি গ'ল ফুটি গ'ল। এইটো লোৱা। এইটোত কি লিখা আছে চোৱাচোন। এইটো লোৱা। কি লিখা আছে? তোমাৰ মানে ভাগ্য পৰীক্ষা কৰিবৰ কাৰণে আমি আহিছো। কি বা লিখা আছে তুমি চোৱাচোন। বহি। তোমাৰ কি লিখা আছে? বহি এটা। কলম এটা। কলম নাই, বহি লিখা আছে। আৰু খেলিবা তুমি? লোৱা। কোনটো লাগিব? হালধীয়া। লোৱা লোৱা লোৱা। এইবাৰ পাৰিলে দেখোন পতকে। এই ক'ত গ'ল? এইটো বাৰু বহি। আৰু এটা ক'ত গ'ল চিটিকি? মাই গড। ৰ চোৱাচোন চোৱা। ক'ত গ'ল? ইয়াতে আছে কিজানি দেই। ৰবা। পালানে? পালা। এইটো কি লিখা আছে? কলম এটা। কলম এটা। ঠিক আছে, তুমি কি পালা এতিয়া? বহি এটা। আৰু কলম এটা। খেলটো খেলি তোমাৰ কেনেকুৱা লাগিল? ভাল লাগিল। আৰু এইটো ফুটাবা? এইটো চোৱাচোন। ফুটি গ'ল। এইটো কি আছে চোৱাচোন। কি আছে চোৱাচোন। কি লিখা আছে? ইয়াতে লিখা আছে একো নাই। মানে আমি 3টা বেলুন মানে এনেকে আনিছিলো। আনাত মানে আমি ভাগ্য পৰীক্ষা কৰিছিলো যে কোনোবাই যদি একো নাই বেলুনটো যদি ফুটাই তেতিয়া মানে তাৰ কপালখন খুব বেয়া। এতিয়া মানে এই ভাইটিৰ মানে কপালখন বহুত ভাল। আৰু লাষ্টত মানে পালে মানে একো নাই। হয়নে নহয়? দে একো নাই দিয়া। তাৰ পিছত এতিয়া তুমি বহি আৰু কলমটো পাই কেনেকুৱা লাগিলে? ভাল লাগিলে। ৰবা, মই তোমাক বহি আৰু কলমটো দি আছো হা। আৰু তুমি প্ৰথম পুৰস্কাৰ কি পাইছিলা? বহি। এইটো তুমি লোৱা বহি। আৰু দ্বিতীয় পুৰস্কাৰ কি পালা? কলম। এইটো কলম লোৱা তুমি। আৰু তৃতীয় পুৰস্কাৰটো তুমি একো পোৱাই নাই, নহয় জানো? আৰু তুমি আজিৰ পৰা কি কৰিবা? ভালদৰে পঢ়া শুনা কৰিবা নে? পঢ়া শুনা কৰিবা। ঠিক আছে, তুমি ভালদৰে পঢ়া শুনা। আৰু ঘৰত যাই তুমি কি কৰিবা? পঢ়িবা। আৰু মাহঁতে সুধিলে তোমাক কি ক'বা? মা দেউতাই যদি সোধে বহি ক'ত পালা, কলম ক'ত পালা বুলি ক'লে? খেল খেলি পাইছো। ঠিক আছে বাৰু। তুমি এতিয়া খেলটো খেলি ভাল লাগিল। আৰু আমি মানে এটা ভিডিঅ' বনাই আছিলো। তুমি সেই কেমেৰাটোৰ ফালে চাই পেলাই তুমি কোৱা জয় আই অসম বুলি কোৱা। এটা হাঁহি মাৰি দিয়া। বঢ়িয়া। ঠিক আছে। এনেকৈ জানো আপোনালোকক মানে সহায় কৰিব পাৰো।